কি সিস্টেমত বনায় মই আছোঁ চাইকেলৰ ওপৰত চাওক এতিয়া মই গৈ আছোঁ ক'ত যাম কৈ আছোঁ পিছত মই গৈ আছোঁ এজন দাদা ঘৰত কিয় যাম দেৰিকৈ কৈ আছোঁ তেন্তে ভিডিঅ'টো চাই থাকিব আৰু ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা প্লিজ কৰি দিবা আৰু মই ফেচবুকৰ পেজত দিম প্লিজ তাতেও লাইক শ্বেয়াৰ কৰিবা ৰাহুল ৰেডি বুঢ়া তেন্তে বলক অঁ ঠিক আছে অ'কে দাদা তাত আহি পালোঁ দাদাজন চিনাকি আগৰ পৰাই চিনাকি মানে তেখেতে এখন ইণ্ডাষ্ট্ৰি খুলিছে তাত মানে বিভিন্ন ধৰণৰ বস্তু পায় তেন্তে কি কি বস্তু পায় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু স্বাগতম টু মাই চেনেল ৰঞ্জন ব্লগ তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ তেন্তে ব্লগ এতিয়া গৈ আছোঁ ভিতৰৰ পিনে সোমাই তেন্তে মই গৈ আছোঁ ভিতৰৰ পিনে সকলো দেখুৱাম কি কি পোৱা যায় সম্পূৰ্ণ ডিটেইল জনাব দাদাই এইখিনিৰ নাম অহম পথাৰ মানে ঠিক ৰাস্তাৰ কাষতে তেল গোবিন্দ আছে ইয়াত তেল গোবিন্দ সকলোৱে চিনিয়ে পায় তাত আহিব আৰু পূৰা ৰাস্তাৰ কাষতে আৰু চাওক পূৰা ৰাস্তাৰ কাষতে আৰু এইটো ইণ্ডাষ্ট্ৰি ইয়াত সোমাই যাব পাৰিব আৰু দাদাজন তাত বহি থাকে অফিচটো এতিয়া আহিব পাৰিব চাওক এইখন বেনাৰ ধুনীয়াকৈ লিখি দিছে চাওক পঢ়িবলৈ সকলোৱে জানা পঢ়ি নিদিলে কথা নাই ইয়াত ফোনৰ নম্বৰ আছে আৰু দাদাজনৰ নাম লিখা আছে ইয়াত আৰু এইখিনি জেগাখিনিৰ নাম কয় অহম পথাৰ সৰ্বক ইয়াত বনাই আছে ধুনীয়াকৈ দাদাজনৰে দাদাবিলাক কি বনাই আছা কওকচোন 2 পাল্লা খিৰকি 3 পাল্লা খিৰকি সেইটো দুৱাৰ অঁ এইটো দুৱাৰ ন অঁ এই চিষ্টেমত বনায় এইটো মানে কেইদিন লাগে শুকাওঁতে এদিনত হৈ যায় আৰু অঁ ঠিক আছে চাওক কি চিষ্টেমত বনায় চাওক পূৰা তেন্তে মই দাদাজনক দেখুৱাবলৈ চেষ্টা কৰিম ভিতৰত আছে দাদা বহি দাদা এইটো দাদা অঁ দাদা হয় এইটো এই খোলা কিমান দিন হ'ল দাদা কৈ দিয়কচোন আপুনি কি কি ইয়াত কি কি পায় বা কেনেধৰণৰ সকলো কৈ দিয়কচোন ডিটেইল ইয়াত মানে কি কয় ইটা শিল বালা চিমেণ্ট ৰড গোটেইখিনি পোৱা যায় এইখিনি এই মানে ইটা শিল বালা চিমেণ্টটো 4 বছৰমান হ'ল দোকানখন আৰম্ভ কৰা আৰু যিটো এই মানে চিমেণ্টৰ দৰ্জা খিৰিকী ফ্ৰেম এইটো এই কি কয় জানুৱাৰী 2022 জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু এই চিমেণ্টটো বেগ হিচাপতে যায় ইটাটো আৰু পিচ হিচাপতে যায় শিল বালাটো চিএম হিচাপত যায় ঠেলা হিচাপত লাগে ঠেলা হিচাপতো দিয়া হয় ওচৰখিনি তাৰপিছত আৰু সেইটো পিচ হিচাপতে দৰ্জা খিৰিকী পিচ হিচাপত মানে কি ইয়াত বেলেগত কৰি অলপ কমত পায় আৰু ভালখিনি কমত পায় আৰু বহুত কমত পায় ঠিক আছে মানে আগে আহে আগত একবাৰ সুধি আহিলি হ'ল তাতকৈ অলপ কমত দিম আৰু পোৱা যায় আৰু ফোনৰ নাম্বাৰটো থাকিব দিয়া আৰু লগতে দেখুৱালোৱে ফোনৰ নাম্বাৰটো আছে তেন্তে অকণমান দেখুৱাওক পকাৰে পূৰা দৰ্জা খিৰিকী সকলো পায় ইয়াত চাওক পূৰা অল এভৰিথিং কণ্টেক্ট নাম্বাৰ দি দিম সকলোৱে কণ্টেক্ট কৰিবা কোনোবাক লাগিলে চাওক পূৰা এইবিলাক বনাই থৈ দিছে সকলো পায় ঘৰৰ খুঁটাবিলাকো পায় ফুট ছিষ্টেমত দাম লয় কিন্তু বহুত কমত পায় চাওক ইটা বালি শিল সকলো পায় ইয়াত চাওক তাৰপিছত এই দাদাজনে বনাই আছে পূৰা চাওক এইবিলাক খুলি আৰু চাওক দাদা দাদা হ'লে ভিডিঅ' বনাই আছে পূৰা ব্যস্তত ঠিক আছে অঁ কিমান দিন হ'ল কৰা ইয়াত মোৰ এবছৰ ইয়াতে মাঘৰ মাহৰ পৰা আৰম্ভ কৰা এইটো 2 পাল্লা খিৰিকী নহয় এইটো 2 পাল্লা খিৰিকীৰ চ' মই ইয়াৰ বিষয়ে ইমান নাজানো দাদাৰ মানে হেল্প লৈছোঁ আৰু 1 পাল্লা আছে এইটো 1 পাল্লা আছে এতিয়া ৰখি আছোঁ ধুনীয়া গছৰ ছাঁত চাওক ইয়াৰ পেজবিলাক খুলি দিব মানে খুলি আছে আৰু চাওক চাওক হিচাপৰ পূৰা ফ্ৰেম পূৰা হিচাপৰ বনা আছে এইবিলাক চাওক চাওক ধুনীয়াকৈ থৈ দিল ইয়াত আৰু লাগিব না চাওক পূৰা হিচাপৰ